নমস্কাৰ। মোদী চৰকাৰে ৰেলৱে বিকিব ওলাইছে। ইণ্ডিয়ান ৰেলৱেক প্ৰাইভেট ছেক্টৰৰ হাতত গতাব বিচাৰিছে। কথাটো অলপ তথ্যৰ আধাৰত চাওঁচোন নহওক। ইণ্ডিয়ান ৰেলৱে স্থাপন হৈছিল 6 মে 1836-ত। ইয়াৰ অ'নাৰশ্বিপ আছে গভৰ্ণমেণ্টৰ হাতত। ৰেলৱে টোটেল ৰুট লেংথ 1,26,000 কিলোমিটাৰ প্ৰায়, আৰু ই ৱৰ্ল্ডৰ 4th লাৰ্জেষ্ট নেশ্যনেল ৰেলৱে ছিষ্টেম। ইয়াত এমপ্লয়ীৰ সংখ্যা হৈছে প্ৰায় 13 লাখ। এটা বৃহৎ প্ৰতিষ্ঠান। এই ইণ্ডিয়ান ৰেলৱেক লৈ এটা কথা প্ৰায়ে ওলাইছে যে মোদী চৰকাৰে ইয়াক বিকিব ওলাইছে, যদিওবা চৰকাৰে স্পষ্ট ভাষাৰে ইয়াক খণ্ডন কৰি আহিছে। আচলতে চৰকাৰৰ 2030লৈকে ৰেলৱেক আপগ্ৰেড কৰিব বিচাৰিছে, আৰু ইয়াৰ বাবে প্ৰয়োজন প্ৰায় 50 লাখ কোটি টকাৰ ইনভেষ্টমেণ্ট। এতিয়া প্ৰশ্ন হয়, 50 লাখ কোটি ইমান এটা বৃহৎ ইনভেষ্টমেণ্ট ক'ৰ পৰা আহিব? ইয়াৰে সমাধান হিচাপে চৰকাৰে প্ৰাইভেট প্লেয়াৰবোৰক নিজৰ লগত আনিব বিচাৰিছে, আৰু ইয়াৰে এটা অংশ হিচাপে চৰকাৰে 109টা বিজি ৰুটত 151খন প্ৰাইভেট ট্ৰেইন চলোৱাৰ সিদ্ধান্ত লৈছে আৰু বিডিং প্ৰক্ৰিয়া আৰম্ভ কৰিছে, য'ত নেকি টাটা, বেদান্তা, ভাৰত ফ'ৰ্জ আদি কোম্পানীবোৰে অংশ লৈছে। এতিয়া মন কৰিবলগীয়া, ইণ্ডিয়ান ৰেলৱেৰ ট্ৰেইনৰ সংখ্যা প্ৰায় 14,000, আৰু ইয়াৰে 51খন প্ৰাইভেট হ'লে ই হয়গৈ 5%। গতিকে কেৱল মাত্ৰ 5% ট্ৰেইনহে প্ৰাইভেট প্লেয়াৰে চলাব, য'ত নেকি সম্পূৰ্ণ কৰ্তৃত্ব থাকিব চৰকাৰৰ হাততেই। আৰু তাতোতকৈ ভাল কথাটো হৈছে, এই যে 151খন ট্ৰেইন চলিব, ইয়াক একেলগে নচলায়। 2022ৰ পৰা 2023 চনলৈকে 12খন, 2023ৰ পৰা 2024লৈকে 45খন, 2024ৰ পৰা 2027লৈকে 50খন ট্ৰেইন চলিব। অৰ্থাৎ 2027লৈকে টোটেল 151খন ট্ৰেইন চলিব। আৰু এইটো ৰেলৱে পেছেঞ্জাৰৰ কাৰণে এটা উইন উইন ছিটুৱেশ্যন হ'ব, কাৰণ পেছেঞ্জাৰে ৱৰ্ল্ড ক্লাছ হাই স্পীড ট্ৰেইন লাভ কৰিব, ভাল ফেচিলিটি পাব, আৰু সকলোতকৈ ভাল কথাটো হৈছে ট্ৰেইনবোৰৰ পাংচুৱেলিটি বাঢ়িব। গতিকে এইটো ৰেলৱেৰ প্ৰাইভেটাইজেশ্যন নহয়, কাৰণ 95% ট্ৰেইন চৰকাৰৰ হাততেই থাকিব। ই হ'ল এটা PPP মডেল, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ। ধন্যবাদ।